মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি পুনৰ এখন ৰচনালৈ মই তোমালোকৰ ওচৰলৈ আহিছোঁ। এই ৰচনাখন হৈছে সময়ৰ মূল্য। আৰম্ভণি। সময় গতিশীল, পাখি লগা কাৰৰ দৰে উৰি গুচি যায়, তাক আমি ধৰি ৰাখিব নোৱাৰোঁ। নদীৰ গতিশীল সোঁত আৰু সময়ৰ সোঁত একে। কালি যিটো দিন গ'ল তাক কোনো কালে, কোনো যুগে, কোনো জনমে আমি ঘূৰাই নাপাওঁ। আজিৰ দিনটোৰ অস্তিত্ব ভৱিষ্যতৰ কোনো দিনতে বিচাৰি আৰু নাপাওঁ। সময়ৰ মূল্য অসীম। সময়ক আমি মূল্য দি কিনিব নোৱাৰোঁ। অমূল্য সময় আমি কিহেৰে কিনিম, কিহেৰে ধৰি ৰাখিম? তাৰ উপায় হৈছে কৰ্ম। কৰ্মই সময়ৰ মূল্য নিৰূপণ কৰে। কৰ্মই সময়ক ধৰি ৰাখিব পাৰে। যি সময়ত যি কাম সম্পাদন কৰা হয় সেয়ে তাৰ মূল্য। সময়ক মূল্য দিব নাজানিলে জীৱনলৈ ব্যৰ্থতা আৰু বাধা আহে। শিক্ষা গ্ৰহণৰ সময়ত ভালদৰে শিক্ষা গ্ৰহণ নকৰিলে বৃদ্ধ বয়সত আৰাম কৰাৰ আশা কৰিব নোৱাৰি। উপযুক্ত সময়ত যদি তাৰ উপযোগী কাম নকৰোঁ, জীৱনত কৃতকাৰ্যতাও লাভ কৰিব নোৱাৰোঁ। ছাত্ৰ-ছাত্ৰীৰ বাবে সময়ৰ মূল্য। সময় কম, কিন্তু অধ্যয়ন কৰিবলগীয়া বহুতো। জীৱনৰ বাটত বাধা বিঘিনি, আপদ বিপদো বহুত। গতিকে সময়মতে কাম কৰি নগ'লে কেতিয়াও সফল হ'ব নোৱাৰিম। ছাত্ৰ অৱস্থাতেই যদি জীৱনটো গঢ়ি নলওঁ, বুঢ়া কালত ই কেতিয়াও গঢ় নলয়। জীৱনৰ প্ৰতি স্তৰতে মানুহে সময়ৰ মূল্য উপলব্ধি কৰি কামত আগবাঢ়িব লাগে। আহাৰ পানীও মানুহে সময়মতে কৰিব লাগে। শুওঁতেও সময় ৰক্ষা কৰি চলিব লাগে। পুৱা সোনকালে শোৱা পাতি ত্যাগ কৰিব লাগে। এলাহে জীৱন ব্যৰ্থ কৰি তোলে। বৰ্তমান জগতত আমি নিজৰ স্থান প্ৰতিষ্ঠিত কৰিবলৈ প্ৰতিটো মুহূৰ্তক কামত নিয়োগ কৰি কৰ্মৰে জীৱনৰ সময় জুখিব লাগিব। যোৱা, গৈ থাকা, অবিৰাম গতিৰে কৰ্ম অনুশীলন কৰি গৈ থাকা। জয় তোমাৰ নিশ্চিত। সামৰণি। সীমাবদ্ধ জীৱনত যিকণ সামান্য সময় আমি পাওঁ, সেই সময়কণ সদ্ব্যৱহাৰ কৰি জীৱন সুখময় কৰিবলৈ চেষ্টা কৰিব লাগে। এই অমূল্য সময় অবাবত অৱহেলাত নকটাই শিক্ষা গ্ৰহণত মনোনিৱেশ কৰিব লাগে। সময়ৰ মূল্য বুজি সময়মতে কাম কৰি যোৱাটোৱেই সময়ানুৱৰ্তিতা। সময়ত নিজৰ সকলো কাম কৰি যদি আগবাঢ়ি যাওঁ, তেতিয়া সময়েই আমাক কামৰ মূল্য দিব।